প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আমাৰ কোনো ধৰণৰ হেতা ওপৰা অথবা খৰখেদা নাথাকিব। আমাৰ মাজত তৎপৰতা নাথাকিব। আৰু সেইকাৰণেতো সকলোকে কৈছে যে আমাৰ ইঞ্জিন বা আমাৰ মেচিনবোৰ এটা মুহূৰ্তৰ কাৰণে আমি বন্ধ কৰিব লাগে। অৰ্থাৎ আমাৰ যিবোৰ কাম আছে, আমাৰ যিবোৰ
আৰু যিসকলে যুদ্ধ প্ৰস্তুত কৰে তেওঁলোকক কবিয়ে কৈছে তেওঁলোকে যেন নিজৰ নিজৰ আটাইতকৈ ধুনীয়া পোছাকযোৰ পৰিধান কৰি বাহিৰলৈ ওলাই যায় আৰু সকলোকে নিজৰ ভাই ককাৰ নিচিনা একেলগে খোজকাঢ়ি যাবলৈ কবিয়ে অনুৰোধ কৰিছে আৰু তেওঁলোকে যেন ছাঁ দিয়া গছৰ তলত একেলগে ফুৰিব লাগে একেলগে ভাই ককাৰ নিচিনা আনন্দ উপভোগ কৰিব লাগে অৰ্থাৎ কবিয়ে কোনো ধৰণৰ যুদ্ধ বিচৰা নাই সেইকাৰণে যিসকলে যুদ্ধ প্ৰস্তুত কৰে তেওঁলোকক কবিয়ে যুদ্ধৰ কথা পৰিহাৰ কৰি যুদ্ধৰ কথা পাহৰি যুদ্ধ বাদ দি ভাতৃত্বৰ নিচিনা একেলগে খোজ কাঢ়িব কৈছে একেলগে ফুৰিব কৈছে কাৰণ যুদ্ধৰ পিছত যদিও কোনো এটা দল বিজয় হয় কিন্তু সেই বিজয় উদযাপন কৰিবলৈ তেওঁলোক জীয়াই নাথাকে যুদ্ধত বহুত মানুহৰ মৃত্যু হয় আৰু সেইকাৰণে কবিয়ে মৃত্যুৰ বিনিময়ত পোৱা বিজয় কবিয়ে বিচৰা নাই তাৰ পিছৰ ষ্টাঞ্জা What I want should not be confused with total inactivity. কবিয়ে কৈছে যে কবিয়ে যি নীৰৱতা বা স্থবিৰতাৰ কথা কৈছে সেই স্থবিৰতাক কবিয়ে সম্পূৰ্ণ নিষ্ক্ৰিয়তা বুলি ক'ব খোজা নাই কবিয়ে যি নীৰৱতাৰ কথা কৈছে এয়া সম্পূৰ্ণ নিষ্ক্ৰিয়তা নহয় লাইফ ইজ হোৱাট ইট ইজ এবাউট কবিয়ে কৈছে জীৱন হ'ল গতিশীল আমি যি চাই আছো সেইটোৱেই জীৱন I want no track with death. কবিয়ে মৃত্যুৰ সৈতে ইয়াৰ সম্পৰ্ক নাই বুলি কৈছে কবিয়ে যি নীৰৱতা কৈছে সেই নীৰৱতা মৃত্যু নহয় ইয়াত মৃত্যুৰ সৈতে কোনো সম্পৰ্ক নাই বুলি কবিয়ে কৈছে আৰু সেইকাৰণে কবিয়ে কৈছে যে জীৱন গতিশীল আৰু গতিশীল জীৱনটোত নীৰৱতাক তোমালোকে মৃত্যুৰ সৈতে তেওঁ 12লৈকে গণনা কৰিব
আৰু তাৰ পিছত সকলোকে শান্ত হৈ যাব কৈছে আৰু তাৰ পাছত তেওঁ গুচি যাব। এইদৰে কবি পাব্লো নেৰুদাই নীৰৱতাৰ বিষয়ে কৈছে। আমাৰ নীৰৱতাৰ কিয় প্ৰয়োজন আৰু নীৰৱতাই আমাৰ মাজত কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব, আমাৰ মাজৰ পৰা কেনেকৈ ইনহিউমেন এক্টিভিটিছবিলাক ৰিমুভ হৈ যাব, সেই বিষয়ে কবিয়ে অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। তো প্ৰিয় বন্ধুসকল, মই আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো বুজি পাইছে, এই কবিতাটো বুজি পাইছে। যদি কিবা ডাউট আছে মোক কমেণ্ট কৰি জনাব আৰু লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।